নমস্কাৰ, মই দেৱযানীয়ে পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া কি কৰোঁ সেইটোকে দেখুৱাম আপোনালোকৰ আগত, চাই থাকিব। মোৰ বাৰীখন একেবাৰে বনে আৱৰি আছে, সেইবিলাক চাৰিওৰান দেখিছেনে? ইয়াৰ মাজে মাজে আছে জাতিলাও, ৰঙালাও, কণবিলাহী আৰু ভোট জলকীয়া পুলি। ভোট জলকীয়া পুলি এইবিলাক মই আপোনালোকক প্ৰথম ৰুওঁতে কৈছিলোঁ। এইবিলাক ফুলিছে সুন্দৰকৈ, ফুল ফুলিছে। এইটো এটা মুঠতে এনেকৈ এইকেইটা বস্তাত দিছিলোঁ আৰু ধুনীয়াকৈ পাখি মেলিছে। মই নিজে কৈ লৈছোঁ ন ধুনীয়াকৈ বুলি, ধুনীয়া দেখিছে আৰু মই মোৰ চকুত দেখিছোঁ সেইটো কাৰণে কৈছোঁ। আৰু চাব, বেলেগৰ বহুত লাগে, মোৰ কিন্তু ইমান বেছি লগা নাই। চাওকচোন, ঘৰতে খাবলৈ হ'ব। আৰু আজিকালি ভোট জলকীয়া দামটো জানেই, আপোনালোকক নক'লেই হ'ব। এনেকৈ ব্যক্তিক্ৰমী মই বাৰী এখনত যাম এতিয়া। ওচৰতে চাওঁচোন পাৰোঁ নোৱাৰোঁ, মানুহ আছেনে নাই বাৰীখনত। এয়া আৰু কাৰণ মই সকলোবোৰ কি কৰোঁ কি নকৰোঁ, ক'ত কি কৰি আছোঁ সেইবিলাক দেখুৱাই থাকোঁ যে, সেইটো কাৰণে মই এই বস্তাত ৰোৱা ভোট জলকীয়া পুলিবিলাকো আপোনালোকৰ আগত আজি দেখুৱালোঁ। এনেকৈ লাগিছে আৰু এসপ্তাহ দুসপ্তাহমানৰ পাছত ছিঙিব হ'ব, খাব হ'ব। মই বিক্ৰী কৰিবলৈ বুলি নহয়, নিজৰ ঘৰতে লাগে যে, সেইটো কাৰণে। আছে 20 জোপামান ৰুইছিলোঁ। সেয়াই আৰু এতিয়া এনেকৈ দি থৈছোঁ। এজোপা দুজোপা ফুলিছে, এইজোপাহে ফুলা নাই, এইজোপাও ফুলা নাই। এইটো ফুলিছে, এইটোও ফুলিছে। এনেকৈ আহি আছোঁ। সেইফালে বাইদেউ এজনী গুচি গ'ল, আমি আহি আছোঁ। মোৰ লগত আৰু এগৰাকী আছে, সেইগৰাকী পদুমী। এইফালে আহি আছোঁ। লোকেশ্যনটো অকণমান দেখুৱাইছোঁ, কিমান ধুনীয়া লাগিছে চাবলৈ। এইফালে এইটো এনেকৈ আহি আছোঁ আমি। এনেকৈ 4 বিঘাতকৈ বেছি আছে ন? এয়া চাওক, জলকীয়া ফুলি আছে, লাগিছে। এইবিলাক একদম জুম কৰি ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। এইখিনি আৰু পুলিবোৰ নষ্ট নহ'ল, যেনেকৈ ৰুলোঁ তেনেকৈ বাচি গ'ল। সেইটো কাৰণে ভাল লাগিছে চাই নিজকে। আপোনালোকৰ আগতো সেইটো কাৰণে মই ভিডিঅ'টো আনিছোঁ। এয়া এনেকৈ লাগিছে। জলকীয়া চাইজখিনি বহুত ডাঙৰ হৈছে। মাজে মাজে এইবিলাক নেমু পুলি আছিলে, এইটোহেঁত ফুল ফুলিছে এনেকৈ। বহুত ধুনীয়াকৈ ফুলিছে। জলকীয়া কাৰোবাক যদি লাগিব, ইয়াতো বহুত যেতিয়া হ'ব নহয়, কেজিয়ে বিক্ৰী কৰিব। এইফালে কিনাৰ ছাইডত দাংবডি দিছে, এতিয়া ফুলিছে দাংবডি ধুনীয়াকৈ। এনেকৈ জেং পুতি দেখিছেনে? এইজোপাহেঁত দেখিছেনে? ওচৰৰ পৰা দেখি আছোঁ। এইটো জলকীয়া লাগি আছে, মানে ভাল হৈছে। আৰু এইফালে কচু দিয়া হৈছে ওচৰতে, আমাৰ ওচৰতে। এইটো আমি যিমান আছে ইয়াত জলকীয়া পুলি, আমি 3গৰাকীয়ে ৰোৱা হয় ইয়াত, সেইটো কাৰণে দেখুৱাইছোঁ আপোনালোকক। ভাল লাগে ন, নিজে যেতিয়া ৰোৱা হয়। ইয়াত হওক, মূলা হওক, দাংবডি, এতিয়া শাকৰ ছিজনত শাকবিলাকো যদি ভালদৰে লাগে বা ভাল কৰি বস্তুটো ফুলে, যিকোনো তিয়ঁহ হওক, ৰঙালাও হওক, তেতিয়া ভাল লাগে। আৰু এইবিলাক দেখিছেনে?
হয়তো কেমেৰাত আপোনালোকে ভালদৰে দেখা নাপাব, কিন্তু এতিয়া আমি ইয়াত আছোঁ। কিমান ধুনীয়া লাগিছে, ভাল লাগিছে চাই, বহুত বেছি লাগিছে মানে জলকীয়া। ইয়াত দেখিছেনে, একদম ওচৰৰ পৰা দেখুৱাইছোঁ এইবিলাক। এইখন চাৰিও ৰান এনেকৈ মই এনেকৈ কেমেৰা ঘূৰাই দেখাইছোঁ আপোনালোকক। এইফালে নেমু আৰু জলকীয়া, নেমু মাজে মাজে জলকীয়া পুলি আছে, দেখুৱালোঁ। এনেকৈ এজোপা হেডচক পুলি, ইয়াত মানে হাজাৰ হাজাৰ পুলি আছে। নাহৰণি জয়পুৰ ব্লকৰ ওচৰতে আছে বাৰীখন। সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ। এইজোপা ইমানেই সৰু কিন্তু ফুলিছে চক, অকণমানি কিন্তু ফুলিছে, ইমান ধুনীয়াকৈ লাগিছে চক। এইবিলাক নেমুখিনিও আমি ৰোৱা হৈছিলে। নেমুখিনিত বহুত আছিলে ৰুওঁতে। মোৰ ভিডিঅ' এটা দিয়া আছে, নেমু পুলি ৰোৱাখিনি দেখুৱাইছিলোঁ আপোনালোকক। এনেকৈ ইয়াতে বাৰীত ৰখীয়া মানুহ এজন আছে, ধুনীয়াকৈ চোৱা চিতা কৰিছে, ভাল লাগিছে। আৰু অহা নাছিলোঁ, ৰুই থৈ যোৱাৰ পাছত আমি অহাই নাছিলোঁ। আজি মনত পৰিলে, ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন, এফালেদি আহিলোঁ, বতৰটো ভাল, সেইটো কাৰণে ভিডিঅ' এটা কৰোঁ বুলি আহিলোঁ, আপোনালোকক দেখুৱাওঁচোন বোলো। যেতিয়া ছিঙিব হ'ব, পকিব, তেতিয়া মই আকৌ ভিডিঅ' এটা দিম আপোনালোকক। এইফালে চাৰিও ৰান এনেকৈ মই পিছ দেখুৱাইছোঁ কেমেৰাই। পাছফালে এনেকৈ এইটো ঘৰতে এই দাদাজন থাকে ইয়াতে, এনেকৈ ৰাখিছে এজনী পদুমী, এনেকৈ চাওকচোন। এতিয়া বাৰীখন চালোঁ, আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্টত লিখিব নাপাহৰিব। এতিয়া ঘৰলৈ গৈ আছোঁ। এগৰাকী পদুমী, এইফালে দি আহিছিলোঁ এনেকৈ। বহুত দিনৰ মূৰত মানে ভিডিঅ' বনাইছোঁ আকৌ। ভিডিঅ'বিলাক বেছি দীঘলীয়া কৰা নাই, চৰ্ট ভিডিঅ' দিছোঁ মই। না হাঁহ পোৱালি ওলাইছে, এইকেইটা ইমানে মানে আহি পাইছোঁ মানুহকেইজনী। ঐ লুচি, কি হ'ল তোমাক মই নাই মতা নহয়, মই এইকেইটা হাঁহ পোৱালিকেইটা এনেকৈ ডাঙৰ কৰিছোঁ। মেলি দিব নোৱাৰোঁ মানে, আমাৰ ইয়াত বান্দৰে হাঁহ পোৱালি ধৰি লৈ যায়। এইকেইটা ইমানকেইটা হৈছে আৰু ইয়াত 11টা পোৱালি আছে। মোৰ ফুল পুলিখিনি পানী পালে ঠিকেই হয়। এতিয়া কেনেকৈ লতাবিলাক চক একেবাৰে তললৈকে আহিছে, সেইবিলাক এইজোপা যোৱা বছৰে জলকীয়া পুলি হৈছিলে, ভোট জলকীয়া পুলি, তাৰপতে দিয়া হৈছিলে। সেইটো তাৰপত দিয়া হৈছিলে, একদম ফুলি আছে, এইবিলাক ফুলিছে, লাগিব আৰু এতিয়া। সকলোবোৰ দেখাইছে। এজোপা পানী জেতুকা ফুল ইমান ধুনীয়াকৈ ফুলি আছে চব, একেবাৰে তলৰ পৰা ওপৰলৈ মানে ফুল। মানে ঘৰত থাকিলেও কিবা এটা কৰি থাকোঁ। মানে কি হ'ল, এইখিনি নিজে খুলি খান্দি পেলাই এইবিলাক কচু ৰুইছিলোঁ। বৰ ধুনীয়া দেখা নাই, এইখিনি বেছি নহয় আৰু 3-4 কেজিমান আনি পেলাই ওচৰতে ঘৰতে খাবলৈ হ'ব বুলি মই এইবিলাক নিজে খুলি খান্দি মানে দিছিলোঁ।
এয়া আপোনালোকক দেখুৱাইছোঁ। হাঁহ কুকুৰা গাহৰি এইবিলাকতো আছে। মই মোৰ গাহৰি সৰু সুৰা মানে আছে 10টা 11টামান গাহৰি আছে। মই আপোনালোকক দেখুৱাই আছোঁ। এনেই থাকি ভাল নালাগে, ব্যস্ততাৰ মাজত থাকি মই খুব ভাল পাওঁ। মই নিজে এইবিলাক মালিকে বাট নাচাওঁ, তাৰমানে মালিকে কৰিব বা ল'ৰা ছোৱালীয়ে কৰিব বুলি মানে ভাল লাগি থাকে। যেতিয়া মন যায় মই তেতিয়াই কৰোঁ। মই ৰাতিপুৱা গধূলি দুপৰীয়া বুলিয়ে যে আজিয়ে কৰিব লাগে সেইটো নহয়। মই যেতিয়া মন যায় তেতিয়াই সেইবিলাক আৰু কৰি থাকোঁ। ক'ত টেঙা পুলি ৰুব লাগে, এতিয়া এয়া জলকীয়া পুলি দিছোঁ, ঘৰতে খাবলৈ হৈছে নহয় জানো। তেনেকৈ আৰু বেছি বেছি নহয়, কম কমকৈ হ'লেও জেগাডোখৰ বেছি ডাঙৰ নহয়, কাৰণ এইডোখৰ জেগা আমি কিনি লৈছিলোঁ। সেইটো কাৰণে অকণমান অকণমান বস্তু দি সেয়া ঘৰতে খাবলৈ হৈছে। তেনেকৈ আৰু চাব, মোৰ গাহৰি সৰু সুৰা মই 4টা ৰুম বনাই পিনে মই কেনেকৈ গাহৰিখিনি ৰাখিছোঁ। এয়া এইজনী গাহৰি মোৰ জগিলে এনেকৈ বেছিদিন হোৱা নাই আৰু 1 সপ্তাহমান হৈছে চাগে এইকেইটা পোৱালি। এনেকৈ এইটো এটা ৰুম, তাৰপাছতে এইটো এটা ৰুম। এইটো ৰুমত এনেকৈ 2টা আছে, এটা পাঠা আৰু এজনী চেউৰী হয়। এনেকৈ শুই আছে, ধুনীয়াকৈ শুই আছে। এয়া মই মোৰ ঘৰৰ খেতি বাতি সকলোবোৰ কৰিও মই এইবিলাক কামতো মই ব্যস্ত থাকোঁ। 2টা ইয়াৰ লগত পোৱালি আছে। এনেকৈ আৰু সৰু সুৰাকৈ এনেকৈ মই বিজনেছো কৰি আছোঁ। ভাল লাগে বস্তুবিলাকৰ লগত থাকোঁ যেতিয়া। সিহঁতক মই মুমু বুলি নাম দিছোঁ। ওচৰলৈ অহাৰ লগে লগে কি হ'ল মুমু, অঁ মুমু, ফটককৈ মই মুমু বুলি কওঁ। সিহঁতি মুমু বুলি মই অহাৰ লগে লগে ওচৰলৈ আহিছে চব। এনেকৈ মই ব্যস্ততাৰ মাজত থাকি ভাল পাওঁ। কেতিয়াবা হয়তো বেয়া লাগে, মন গাবোৰ বেয়া লাগিলে হ'লেও মানে বস্তুবোৰ যেতিয়া দেখোঁ, বস্তুকেইটাৰ লগত মই থাকোঁ, তেতিয়া মানে ভাল লাগে। সেইটো কাৰণে পাৰিলে সকলোৱে কৰি থাকিব লাগে। এতিয়া খেতি ছিজন আহিছে, লগতে খেতি কৰিবলৈ যাব লাগিব টাইম টু টাইম। এনেকৈ আৰু এনেকৈ সৰু সুৰা এই 4টা ৰুমতে মই এনেকৈ থৈছোঁ। মানে কমকৈ ৰাখিছোঁ আৰু মই যিমানখিনি সামৰ্থক যিমানখিনি মানে থ'ব পাৰোঁ। বহুত আৰু খৰচো আছে ন, তুঁহগুৰি চাপৰ পলিচ এইবিলাকো বহুত খৰচ আছে। যিমানকেইটা পাৰিছোঁ মই ৰাখিছোঁ। এনেকৈ আৰু এইবিলাকৰ মাজতে মই ব্যস্ত থাকোঁ। তাকে আৰু আপোনালোকৰ আগতো দেখুৱালোঁ, কিবা বুলি নহয়। মই ঘৰত মানে সেয়াই কি কি কৰি থাকোঁ, কি কি আছে বস্তু পাতি, সেইবিলাকে মই দেখুৱালোঁ আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো এইবিলাকে যে ভোট জলকীয়া পুলি দেখুৱালোঁ। ভোট জলকীয়া পুলিখিনি ভাল লাগিলে, চাই বহুত ভাল লাগিলে। মোৰ ভাল লাগিলে। বিশেষকৈ আপোনালোকৰ মতামতটো জনাবচোন। ভিডিঅ'টো চাই যদি ভাল লাগিছে, আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'লৈ মই অতি সোনকালে আহি আছোঁ। আজিলৈ আহোঁ, বাই।